নমস্কাৰ, আমি আসাম ষ্টেভিয়া পৰিয়ালৰ পৰা আহিছোঁ। আসাম ষ্টেভিয়া আচলতে আমাৰ কোম্পানীটোৰ নাম হ'ল উইবি2 এগ্ৰিটেক। আমাৰ গুৱাহাটী বেছ কোম্পানী হয়। আমি যোৱা 10 বছৰৰ পৰা অসমত ষ্টেভিয়া খেতি কৰি ষ্টেভিয়াৰ আমাৰ প্ৰসাৰ আৰু প্ৰচাৰী দুটা কামত আমি জড়িত হৈ আছোঁ। সেইটো কাৰণে আমাৰ যিমান ৰাজহুৱা অনুষ্ঠান থাকে, ধৰক আমাৰ সাহিত্য সভা হওক, শংকৰ সংঘ অধিৱেশন হওক, আমাৰ গ্ৰন্থমেলা হওক বা আপোনাৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান আছে, সেইবিলাকত আমি গৈ আমি ৰাইজক কি কৰিছোঁ, যিটো ষ্টেভিয়া, যিটো মধু তুলসী বুলি কয়, এই মধু তুলসীৰ পাতৰ চাহ বনাই আমি ৰাইজক বিনামূলীয়াকৈ চাহটো খুৱাই আছোঁ। এইটো কাৰণে মানুহখিনি যাতে বুজি উঠক কি চেনি বাদ দিও আমি চাহকাপত মিঠা ল'ব পাৰোঁ। বহুত মানুহে এইটো ভাবে কি মিঠা মানে চেনি, চেনি মানে মিঠা। আচলতে সেইটো কথা নহয়। চেনিৰ যিহেতু গ্লাইচেমিক ইণ্ডেক্সটো 65, সেইকাৰণে ডায়েবেটিক হওক মানুহবিলাকক ডক্টৰে হওক ডায়েটিচিয়ানে হওক চেনিটো খাবলৈ মানা কৰে। কাৰণ চেনিটো খালে কি হয়, আমাৰ গ্লুক'জটো বেছি পিক হৈ যায়। আমি চাউলৰ পৰাও ধৰক আমাৰ দেহত যিখিনি কাৰ্বহাইড্ৰেট লাগে বা চুগাৰ লাগে সেইখিনি পাওঁ, দালিৰ পৰাও পাওঁ, ফল মূলৰ পৰাও পাওঁ। কিন্তু যেতিয়া আমি চেনিটো ইনটেক কৰোঁ, যিহেতু আজিকালি মানুহৰ কি হয় শাৰীৰিক শ্ৰমটো বহুত কম, সেইকাৰণে কি হয় যিমান গ্লুক'জ আমি বডি এনাৰ্জি বাৰ্ণ কৰিব লাগে সিমান আমি কৰিব নোৱাৰোঁ। সেইকাৰণে চেনিটো খালে কি হয় আমাৰ বেছি বাঢ়ি যায়। কিন্তু যদি আমি কি কৰোঁ, এইটো হ'ল গ্লাইচেমিক ইণ্ডেক্সটো 0, এইটো হ'ল ষ্টেভিয়াৰ পাত। এইটো ষ্টেভিয়াৰ পাতটো আমি ৰ'দত শুকুৱাইখিনি এনেকৈ ৰাখিছোঁ। ইয়াৰ গ্লাইচেমিক ইণ্ডেক্সে 0, চেনিৰ হ'ল 65। সেইকাৰণে আমি কি কৰিব পাৰোঁ, চেনিৰ ঠাইত এই বস্তুটো দিব পাৰোঁ। আমি যদি ইমানমান পাত উতলাই দিওঁ, দি কিনে চাহকাপত ধুনীয়াকৈ খালি বইল কৰিব লাগে। এইটো মিঠা হৈ গ'ল। তাত আপোনালোকে অলপ চাহপাত দিয়ক, অলপ আদা দিয়ক, 2-এটা জালুকো দিব পাৰে বা দালচেনি দিব পাৰে। চেনিৰ বাহিৰে চব দিব পাৰে ইয়াতে। আপুনি উতলাই কিনে আজি হাৰ্বেল টি খাই থাকক, বা কিছুমানে ধৰক গাখীৰ চাহটো এৰিব নোৱাৰে, গাখীৰ চাহ লাগেই। গতিকে অকল এনেকুৱা নহয় কি অকল লাল চাহ বা গ্ৰীণ টিৰ লগতে খাব পাৰে, তেনেকুৱা নহয়। আপোনালোকে গাখীৰ চাহতো খাব পাৰে বা আৰু গাখীৰ দিয়া মিল্ক কফিটো খাব পাৰে, ব্লেক কফিটো খাব পাৰে। আৰু এই ষ্টেভিয়াৰ পাতটো আপোনালোকে পাউডাৰ কৰি কিনে মিক্সাৰ গ্ৰাইণ্ডাৰত আপুনি ভালকৈ ৰ'দত শুকাই, যেতিয়া কৰকৰীয়া হ'ব তাক মিক্সাৰ গ্ৰাইণ্ডাৰত আপুনি পাউডাৰ কৰি, সেই পাউডাৰটো দি আপোনালোকে বিস্কুট বনাব পাৰে, ঘৰত পায়স বনাইছে, পায়সটো চুগাৰ ফ্ৰী কৰি বনাব পাৰে, হালোৱা বনাব পাৰে। মানে চেনিৰ ঠাইত আপোনালোকে সকলোতে ব্যৱহাৰ কৰিব পাৰে। আপুনি মিঠাটোও পালে আৰু মিঠাটো কোনো ধৰণৰ ক্ষতি নকৰে। আৰু এইটো কি কৰোঁ, আমি এইবিলাক এই যে ষ্টেভিয়াটো দেখিছে, আমি পুলিবিলাক কেৰেলাৰ পৰা আনোঁ। কেৰেলাৰ পৰা আনি অসমত বিভিন্ন জেগাত খেতি কৰি আছোঁ। অকল অসম বুলি নহয়, আমি অৰুণাচলৰ ৰয়ঙৰ পিনে খেতি কৰি আছোঁ। আমি মেঘালয় গাৰো হিলছত আমি 2টা FPCৰ লগত কাম কৰি আছোঁ। অসমৰে FPC 3টাৰ লগত কাম কৰি আছোঁ। বহুত NGOৰ লগত আমি কাম কৰি আছোঁ। গোটেই নৰ্থ ইষ্টত ধৰক আমাৰ এতিয়ালৈকে প্ৰায় 356জন ফাৰ্মাৰ আমাৰ এই বস্তুটোত জড়িত হৈ আছে। তো আমি এইটো ভাবিম আপোনালোকে যিমান পাৰে চেনিটো এভইড কৰি চেনিৰ ঠাইত ষ্টেভিয়াৰ পাত ব্যৱহাৰ কৰিবলৈ লওক। এইটো কি কৰিব, আপোনালোকৰ চুগাৰো কমাব, প্ৰেছাৰো কমাব। গেষ্ট্ৰিকৰ সমস্যা আজিকালি ইমান বাঢ়িছে দেহত। গতিকে এইটো গেষ্ট্ৰিকৰ সমস্যাটো আপোনাৰ উপশমত বহুত সহায় কৰে। গতিকে আপোনালোকে গেষ্ট্ৰিক নিৰামৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু সৰু ল'ৰা ছোৱালী আজিকালি ইমান মিঠা ব্যৱহাৰ কৰে, বিস্কুটত মিঠা, ক'ল্ড ড্ৰিংকছত মিঠা, জুইচত মিঠা, আপোনাৰ হৰ্লিক্সত মিঠা, ইমান চেনি থাকে। গতিকে আমি গাৰ্জেনবিলাকক এইটো আপিল কৰিছোঁ, আপোনালোকে কি কৰিব, ল'ৰা ছোৱালীবিলাকক এতিয়াৰ পৰা ষ্টেভিয়ালৈ লৈ আহক। ষ্টেভিয়াটো কি হয়, ৰিচেণ্টলি বহুত গৱেষণাত প্ৰকাশ পাইছে, ব্ৰাহ্মীটোত যিটো উপকাৰ থাকে, ব্ৰাহ্মী যেনেকুৱা মেমৰিৰ কাৰণে ভাল বুলি কয়, ষ্টেভিয়াটোতো এইটো মানে আমাৰ প্ৰকাশ পাইছে, ষ্টেভিয়াটো খাই থাকিলে কি হয়।